কবিতাৰ শিৰোনাম মম আৰু বতাহৰ যুঁজ। কথা প্ৰাঞ্জল পাণ্ডে, আবৃত্তি প্ৰবাল পাণ্ডে। দুৱাৰেৰে সোমাই অহা সেই বতাহজাকে টেবুলৰ ওপৰত জ্বলি থকা মমডালক কোবাইছে। ধিমিক ধিমিক নুমাব খুজিছে যদিও সি নুমা নাই। টুপ টুপকৈ জ্বলি জ্বলি সি শেষ হৈ যাব খুজিও সি বতাহজাকৰ সৈতে যুঁজ দিছে। সি যেন বতাহজাকৰ মাজত বিলীন হৈ যাব নোখোজে। একেথৰে চকু পিৰিক নমৰাকৈ চাই আছো বতাহ আৰু জ্বলি থকা মমৰ যুঁজ। এফালে ধ্বংসকাৰী বতাহ আৰু আনফালে জীৱনৰ সৈতে যুঁজ দিয়া মম। মাজত যেন মই দৰ্শক হৈ ৰৈছো, উপলব্ধি কৰিছো জীৱনটোত কেতিয়াও হাৰ মানিব নালাগে। জীৱনৰ সৈতে যুঁজ দিবহে লাগে, এয়ে যেন পৰম সত্য।